অঞ্জলি বড় অঞ্জলি বুলি আপুনি কিবা সন্দেহ কৰিছে নেকি কাৰোবাৰ লগত ফোন কৰে কৰবা মানে সন্দেহ মানে মই জানো সন্দেহ মানে বহুতে সন্দেহ কিন্তু ফোনো কৰে আৰু লোকৰ লগত পইচা বি লৈ গৈছে 5,000 টকা কিন্তু মই বাহিৰৰ ঘৰৰ পৰা লৈ গ'ল কিন্তু পইচা কিন্তু মোক সুধিবি পোৱা নাই কিন্তু হ'লে মই ঘৰৰ পৰা ওলাই গ'ল কি জানো মই ক'ৰবা মৰিছেনে বা ক'ৰবা জিন্দাই আছেনে বুলি মই মানে কিবা কাজিয়া লাগি থাকে নাই খাই মানে একো কাজিয়া কৰা নাই সি নিজেকে ওলাই গৈছে ঘৰত আৰু মানে আগতো এনেকুৱা কিবা সি মানে ফোন কৰি থাকে ঘৰত মানে ফোন বি কৰি থাকে নং নাম্বাৰ লাগে মই ঘৰত নাথাকো বুলি বা কিবা কিবি ঘৰৰ বি এনেকৈ কাজিয়া পেচাল কৰি থাকে ল'ৰা ছোৱালীবিলাকক এনেকৈ কাজিয়া পেচাল কৰি পিনে সি 3 তাৰিখে সোমবাৰে সি পলাই যোৱাটো হয় আৰু মানে এই মাহত এই মাহত মোৰ ছোৱালী 3জন ল'ৰা এটা এজন 13 বছৰীয়া এজন 9 বছৰীয়া এজন 6 বছৰীয়া এজন 3 বছৰীয়া এতিয়া ওলাই যোৱাৰ পৰা আপুনি কণ্টেক্ট পোৱা নাই মই আজিলৈকে মই বিচাৰিও পোৱা নাই ক'ত আছে ক'ত নাই মানে সেইটোকে চিনাকি বা ক'তবা আছে যদিও না মানে দেখা দিলে মানে হলো মোৰ মনটো ভাল লাগিলে তেনেকি তোমাৰ নাম কি আছে অঞ্জলি বৰা কিবা ঘৰৰ পৰা ওলাই গৈছে কিবা কৈ গৈছিলে নেকি তোতে ভালকে থাকিবি মই সুইমিং চাপৰি যাম এক ৰাতি থাকিম এনেকা এটা মানত আহিম বুলি কৈছিলে তেতিয়ালৈকে আহা নাই মাক লাগে না নালাগে নালাগে মাক গালি দিছিলে নেকি কিবা গালি দিছিলে দেউতাৰ লগত কাজিয়া লাগি কিবা নালাগে বাবাই মায়ে কি কৈছিলে এনেকা কথা পাতি আছিলে ল'ৰা মানুহ এজন তেতিয়া বাবাই গালি দিছিলে ঘৰতো আহিছিলে নেকি ল'ৰাটো এইজন কথা পাতে আহে নেকি নাহে কবি দেই